ব'ম'ক লৈ আহিল নতুন SOP নিয়ম নামানিলেই কঠোৰ হ'ব প্ৰশাসন ব'ম'ক লৈ বিশেষ নিৰ্দেশনা ব'মত শান্তি শৃংখলা অটুট ৰখাৰ বাবে শিৱসাগৰত 188 IPC আৰু BNSS ধাৰা জাৰি ব'মৰ ভক্তসকলে ব'ম উৎসৱত সৃষ্টি কৰিব নোৱাৰিব কোনো বিশৃংখল পৰিৱেশ অসহনীয় উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰতো নিষেধাজ্ঞা শিক্ষানুষ্ঠান চিকিৎসালয় কোৰ্ট আদিৰ কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব ব'মৰ ভক্তই অপ্ৰয়োজনীয় চেয়ৰ বাখৰ কৰিলেই কঠোৰ হ'ব প্ৰশাসন শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জাৰি কৰিছে এই নিৰ্দেশনা সমগ্ৰ শিৱসাগৰ জিলাত বলবৎ হোৱাকৈ BNSS সেকশন 163 নিষেধাজ্ঞা জাৰি কৰা হৈছে শিৱসাগৰত জিলা প্ৰশাসনৰ পূৰ্ব অনুমতি অবিহনে এই উৎসৱৰ সময়ত জিলাখনত 10 ডেচিবল বা অধিক উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ নিষিদ্ধ কৰা হৈছে ব'ম চলি থকালৈকে অব্যাহত থাকিব এই নিৰ্দেশনা উলংঘা কৰিলে 188 নং IPCৰ বিধান অনুসৰি শাস্তিৰ সন্মুখীন হ'ব ভক্তসকল গতিকে ব'মলৈ যোৱাৰ সময়ত এইসমূহ নীতি নিয়ম নামানিলেই আপুনি শাস্তিৰ সন্মুখীন হ'বলৈ সাজু হওক নিউজ ডেস্ক RNA নিউজ আসাম।